নমস্কাৰ আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ মোৰ অন্য এটা ৰেচিপি চিকেন পকৰা। ইয়াৰ কাৰণে মই আপোনাৰ ইয়াতে আধা কিলো প্ৰায় 250 গ্ৰাম চিকেন লৈ লৈছোঁ। এতিয়া ইয়াতে মই প্ৰায় আধা চামুচ নিমখ দি দিম। প্ৰায় আধা চামুচ আপোনাৰ ভিনেগাৰ দি চয়া চচ দি দিব। প্ৰায় আধা চামুচ ভিনেগাৰ দি দিছোঁ। ডাঙৰ চামুচেৰে 1 চামুচ প্ৰায় 1.5 চামুচ মই আদা নহৰু পেষ্ট দি দিছোঁ। আধা চামুচমান মই জালুকৰ গুড়ি দি দিছোঁ। কাশ্মীৰী চিলি পাউডাৰ দি দিছোঁ। চিকেন মছলা আধা চামুচ দি দিব। এতিয়া গোটেইখিনি ইনগ্ৰিডিয়েণ্ট ভালকৈ আপুনি মিক্স কৰি ল'ব। এইখিনি ভালদৰে মিক্স কৰি লৈ মই প্ৰায় ইয়াক আধা ঘণ্টাৰ কাৰণে ইয়াক ৰেষ্ট কৰিবলৈ দিম। আধা ঘণ্টা মেৰিনেট কৰি হৈ যোৱাৰ পিছত মই ঢাকনিখন গুচাই দিছোঁ। এতিয়া মই ইয়াতে 3 চামুচ কৰ্ণফ্লাৱাৰ দি দিম। আৰু 1 চামুচ 1 বা 1.5 চামুচ বেচন দি দিছোঁ। এতিয়া ইয়াতে মই এটা কণী দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মই মিক্স কৰি ল'ম। আপোনালোকে দেখিবলৈ পাইছে বেটাৰটো অকণমান পনীয়া হৈ আছে। লাগিলে আৰু আপোনালোকে 1 চামুচ আৰু বেচন দি দিব পাৰে। মই ইয়াতে প্ৰায় 2 চামুচ বেচন দি দিছোঁ। এইখিনি প্ৰায় মিক্স হৈ গৈছে। এতিয়া এইখিনি ভাজি ল'ম। দেখিবলৈ পাইছে মেৰিনেটখিনি আপোনাৰ কনচিষ্টেঞ্চিটো এনেকুৱা হ'ব লাগিব। আপোনালোকে ইচ্ছা কৰিলে ইয়াতে ফুড কালাৰো দিব পাৰে। মই ইয়াতে ফুড কালাৰ ব্যৱহাৰ কৰা নাই। এতিয়া মই এটা কেৰাহী বহাই দিছিলোঁ। কেৰাহীত মই ৰিফাইন তেল দি দিছিলোঁ। কেৰাহীটো জুইটো কমাই দিব, নহ'লে ভিতৰত চিকেনখিনি নিসিজিব। হৈ গৈছে।
মছলা ভালকৈ ভাজিব লাগিব